নমস্কাৰ সকলোকে পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ডেইলি ব্লগ আজি পুখুৰী পাৰৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো এটা বস্তু দেখাওঁ ৰ'ব আপোনালোকক শ'ল মাছে আমাৰ পুখুৰীত পন এৰি দিছে মানে চানা হৈছে দেখাই আছোঁ আপোনালোকক এই চাওক এইবিলাক আপোনালোকে দেখা পাইছে নে নাই গম নাপাওঁ এই শ'লটো এইটো দেখিছে না এইটোত পন দিছে এনেকৈ পুখুৰী পাৰত বহি এটা কথাই ভাবি আছোঁ যে মানুহবিলাক ইমান বেমাৰ হৈছে এতিয়া মই হেৰি ৰঙিয়া যাব লাগিব মাৰ কাৰণে ঔষধ আনিব লাগিব কিবা কাৰণে আমাৰো কিবা এটা খালী গেছ আকৌ খাব নোৱাৰোঁ তাৰমানে মানুহবিলাক চব এলেহুৱা হৈ গৈছে নে অলপমান জাগা গেলি বাইকখন লৈ খোজ কাঢ়া বাদ দিছে মই নিজে খোজ কাঢ়িব বেয়া পাওঁ এনেকুৱা হৈ গৈছে এনেকুৱা কৰোঁতে মানুহবিলাক চব বেমাৰ আজাৰ বহুত বেছি হৈ গৈছে আৰু খাই দিয়া বস্তু চব খাই দিয়া ভেজাল মাছ বোলে মাছতো বোলে কিবা মেডিচিন দিয়ে সাৰ মাৰে সোনকালতে বোলে ডাঙৰ হয় যিকোনো বস্তুতে সাৰ আগৰ দিনৰ মানুহে ইমান কাম কৰিছিল কাৰোবাৰ বেমাৰ হোৱা শুনিছিল নে দিনটো পথাৰত থাকে পথাৰত আকৌ কি গৰু দি হাল বাই পেলাই খেতি কৰিছিল আজিকালি ট্ৰেক্টাৰ চব যিমান আধুনিক হৈ যায় আছে ইমান মানুহ বেমাৰী হৈ যায় আছে আৰু চৰকাৰৰ পৰাই ফ্ৰী বস্তু পাইছে হ'ব দে মাহটো চলিম কিবাকৈ এতিয়া চব এলেহুৱা হৈ কাম নকৰা হৈ গৈছে মানুহবিলাক এনেকুৱা অৱস্থা এই চাওকচোন আমাৰ কিমান পুৰণি এটা পানী সিঁচা পাম এটা আছে চাওক দেখাই আছোঁ ৰ'ব আপোনালোকক আগত খেতি কৰিছিলোঁ তেতিয়া এইটো আছিল আমি ইয়াতে তেল ভৰাই পেলাই এনেকুৱা ষ্টাৰ্ট দি পেলাই পানী সিঁচোঁ আৰু পথাৰত দিওঁ পানী দিওঁ এতিয়া এইগিলা চব জহি হৈ গ'ল খেতি কৰা মানুহ নহয় খেতি কৰা বাদ দিলে এনেকুৱা বহুত পুৰণি আৰু এইটো তেলত চলিছিল বহুত বছৰ হ'ল আমি সৰু থাকোঁতেই আনিছিল নেকি উষাৰ আছিল এই চব এইবিলাক বস্তু এতিয়া পৰি আছে চব বাদ দিছে মানুহ খেতি চেতি কৰা মাছ ৰঙিয়াৰ পৰা আহি ষ্টেচনত ইয়াতে ৰ'লো অলপ ট্ৰেইনবিলাক যাই আছে চাই আছোঁ মেডিচিন আনিলোঁ বাপৰে বাপ মেডিচিনৰ ইমান দাম বাঢ়িছে আচৰিত আজি যদি 100 টকা আছিল আজি 150 হৈ আছে ইমান দাম বাঢ়ি থাকে এই ষ্টেচনত অলপ ৰৈছোঁ আৰু ট্ৰেইনবিলাক যাই আছে চাই ভাল লাগছে কিবা এই চাওক আপোনালোকে ৰাস্তাৰ অৱস্থা ফ্ৰীতে পাউডাৰ এফালে এনেকুৱা ঠেচকা আহিব নোৱাৰি কলজিয়া ওলাই পেলাই ৰাস্তাত পৰিছিল আকৌ ভৰাই লৈছোঁ এনেকুৱা বেয়া ৰাস্তা এই ৰাস্তাত আমি ইমান বছৰ আপ ডাউন কৰিলোঁ সৰুৰ পৰা ডাঙৰ হ'লোঁ ৰাস্তাটো হৈছিল যদিও কাম আৰম্ভ তলাপ কৰি এই ৰাস্তাতে অহা যোৱা কৰি আমাৰ দেহা শেষ হৈ গৈছে কলজিয়া ওলাই চিটকি পৰে এনেকুৱা ধুল এনেকুৱা বেয়া ইয়াৰ পৰা আহি আকৌ আমি পথাৰ আহিছোঁ মা আৰু মই এয়া ছাগলীকেইটাক ফিডিং কৰাম পোৱালীকেইটাক মানে গাখীৰ নাই গাখীৰ কম ডাঙৰ হোৱা নাই চানা খাব নাপায় দুৰ্বল হৈ গৈছে সেইকাৰণে আমি এতিয়া গৰু গাখীৰ এনেকৈ খুৱাম পথাৰত যাই আছোঁ এয়া এয়া চাওক খাই আছে গাখীৰ সেয়া তাৱা মানুহত কৰি জীৱ জন্তু বেছি জ্ঞানী মৰম বুজি পায় মানুহ এনেকুৱা হৈ গৈছে মানে ধনী দুখীয়া টকা পইচাক লৈ অহংকাৰ সেইকাৰণে কৈছোঁ জীৱ জন্তু বেছি মৰমীয়াল জ্ঞানী বুজি পায় মৰমটো আমাৰ জীৱ জন্তুকে মৰম কৰিব লাগে বেছিকৈ এয়া দোকান গৈ আছোঁ এতিয়া আমি দোকান খুলিম দোকান খোলাত আজি লেটে হৈ গ'ল দিনটো ঘৰত ঘূৰি বাকী কাম কৰি এতিয়া দোকান খুলিব যাই আছোঁ আমি খাই থাকক শেষলৈকে কেব আছিল এটা আইচক্ৰীম খাম বুলি ভাবিছিলোঁ নৰা আহি দোকানত ঝাৰু তাৰু দি পানী চানী ছিটিয়াই অলপমান বহিলোঁ এতিয়া আপোনালোকক দেখাম মই আমাৰ দোকানত দুটা বস্তু চাই থাককচোন কি কৰে এতিয়া এইটো হৈছে এছিয়ান পেইণ্টৰ মিচিং এইটোত এছিয়ান পেইণ্ট বনাওঁ আৰু এইটো হৈছে বাৰ্গাৰ
ইয়াত বাৰ্জাৰৰ হেৰি কালাৰ বনোৱা হয় আৰু এই দুটা মেচিন আছে এছিয়ান বাৰ্জাৰ যদি আপোনালোকক যি লাগে এছিয়ানৰ লাগে বাৰ্জাৰৰ লাগে আপোনালোকে আহিব আমাৰ দোকানত কালাৰৰ লগতে টাইলছ পোৱা যায় টাইলছ হাৰ্ডৱেৰ মালো পোৱা যায় বাকি ৰুম ডেকৰেটৰ যিখিনি বস্তু লাগে সেইখিনি পোৱা যায় আৰু মানে টাইলছ কালাৰ কাৰ্পেট যেনেকুৱা ধৰণৰ হাৰ্ডৱেৰৰ বস্তু বা কিছুমান আপোনালোকে আহিব আমাৰ দোকানত আজি এনেকুৱা ডেঞ্জাৰ বৰষুণ মানে দোকানত আহি পোৱাৰ পিছৰ পৰা তামাম বৰষুণ যদি এনেকুৱা মোৰ ডেইলি ব্লগ আপোনালোকে চাই ভাল পায় মই কি কৰোঁ কি নকৰোঁ দিনটো এনেকুৱা ভিডিঅ' যদি চাই ভাল পায় তেনেহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটোত কোনোবা নতুন আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই